নমস্কাৰ, মই শবনম ইয়াছমিনে কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। কলিয়াবৰৰ উলুৱনি চাৰিআলিত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। হয়, কলিয়াবৰৰ উলুৱনি চাৰিআলিত আজি মাজনিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন নৈশ বাছে বিপৰীত দিশৰ পৰা আহি এখন চাৰিচকীয়া বাহনক মহতিয়াই দিয়ে। তাৰ পাছত এই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাদত বাগৰি পৰে। এই দুৰ্ঘটনাত দুখন দোকানো ক্ষতিগ্ৰস্ত হয়। সৌভাগ্যবশত ইয়াত কোনো লোকৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই যদিও কিছু লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে। পুলিচে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰে যে ৰাতিৰ বেলিকা বেছিকৈ সাৱধানতা অৱলম্বন কৰা একান্তই প্ৰয়োজন। এনেধৰণৰ খবৰবোৰ পাবলৈ কলিয়াবৰ নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।